নমস্কাৰ মই প্ৰণিতা সুটিয়া লৈ আহিছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ মিয়া বিতৰ্কৰ মাজতে শিৱসাগৰত 163 ধাৰা জাৰি কৰা হৈছে জিলা আয়ুক্তৰ তৰফৰ পৰা কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে নোটিছ জাৰি কৰিছে এই মুহূৰ্তত কোনো লোক 5 জনতকৈ অধিক সমবেত হ'ব নোৱাৰিব ৰাস্তাই ঘাটে কোনেও সমদল বাহিৰ কৰিব নোৱাৰিব হাতে হাতে লাঠি জুং লৈ কোনো ওলাই আহিব নোৱাৰিব ঐতিহাসিক স্থানৰ পৰা 200 মিটাৰ নিলগত কোনো লোক সমবেত হ'ব নোৱাৰিব কোনো সমদল বাহিৰ নহব কোনো প্ৰতিবাদ নহব কোনো হৈ হাল্লা নহব জাৰি কৰা হৈছে নিৰ্দেশনা আৰু কোনোবাই যদি নিয়ম উলংঘা কৰে তেনেহলে বিএনএছএছৰ অধীনত কঠোৰভাৱে তেওঁক শাস্তি প্ৰদান কৰা হ'ব বুলিও নোটিছত উল্লেখ কৰা হৈছে এই মুহূৰ্তত 163 ধাৰা জাৰি কৰা হৈছে শিৱসাগৰত মিয়া বিতৰ্কৰ মাজতে শিৱসাগৰত যেহেতু যথেষ্ট বেয়া পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা পোৱা গৈছে আৰু ইয়াৰ মাজতে 163 ধাৰা জাৰি কৰা হৈছে শিৱসাগৰত মিয়া বিতৰ্কৰ মাজত শিৱসাগৰত 163 ধাৰা জাৰি কৰা হৈছে এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমি জনাই আছো জিলা আয়ুক্তই জাৰি কৰিছে কঠোৰ নিৰ্দেশনা নিয়ম উলংঘা কৰিলে লোৱা হ'ব ব্যৱস্থা আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব যদি কোনোবাই নিয়ম উলংঘা কৰে একেলগে সমবেত হ'ব নোৱাৰিব 5 জনতকৈ অধিক লোক আনকি কোনেও হাতে হাতে লাঠি জুং লৈ ওলাই আহিব নোৱাৰিব ৰাজহুৱা শোভাযাত্ৰা বাহিৰ কৰিব নোৱাৰিব সভা সমিতি আদি আয়োজনতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে এই কেইদিনত কোনো ধৰণৰ সামাজিক তেওঁলোকে কাৰ্যসূচী ৰাখিব নোৱাৰিব 60 দিন পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা প্ৰতিকৃতি দাহ কৰা পথ অৱৰোধ কৰা এই সকলোবোৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে কোনো ধৰণৰ মাৰণাস্ত্ৰ লগত ৰাখিব নোৱাৰিব কোনেও আনকি হাতত স্কেলে পাতো লৈ ওলাই আহিব নোৱাৰিব কোনো ধৰণৰ মাৰণাস্ত্ৰ কোনো লাঠি জুং নহব সুৰক্ষিত পৰ্যটন বা ঐতিহাসিক স্থানৰ 200 মিটাৰৰ ভিতৰত অনুমতি অবিহনে কোনেও প্ৰৱেশ কৰিব নোৱাৰিব শিৱসাগৰ জিলা আয়ুক্তই জাৰি কৰিছে এই নিৰ্দেশনা জাৰি কৰি বিশেষ নোটিছ জাৰি কৰা হৈছে 163 ধাৰা জাৰি কৰা হ'ল শিৱসাগৰত ঐতিহাসিক শিৱসাগৰত এই মুহূৰ্তত 163 ধাৰা জাৰি কৰা হৈছে কোনেও যাতে নিয়ম উলংঘা নকৰে তাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে কঠোৰ হৈছে প্ৰশাসন ৰাজহুৱা শোভাযাত্ৰা সম্পূৰ্ণৰূপে বৰ্জন কৰিব লাগিব সভা সমিতি এইকেইটা দিনত পাতিব নোৱাৰিব আগন্তুক 60 দিন পৰ্যন্ত কোনো ধৰণৰ সভা সমিতি নহব কোনো ধৰণৰ ৰাজহুৱা অনুষ্ঠান নহব কোনো ধৰণৰ শোভাযাত্ৰা বাহিৰ কৰিব নোৱাৰিব যিমানেই ভাল শোভাযাত্ৰাই নহওক কিয় কোনো ধৰ্মীয় শোভাযাত্ৰাই নহওক কিয় কোনো ধৰণৰ শোভাযাত্ৰা বাহিৰ কৰিব নোৱাৰিব কাৰণ 5 জনতকৈ অধিক লোক সমবেত হোৱাতেই সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰা হৈছে 60 দিন পৰ্যন্ত এই নিৰ্দেশনা বাহাল থাকিব প্ৰতিকৃতি দাহ পথ অৱৰোধত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে কোনেও টায়াৰ জ্বলাবলৈ ওলাই আহিব নোৱাৰিব কোনেও প্ৰতিবাদী শ্লোগান দিব নোৱাৰিব এজন মানুহে অকলে প্ৰতিবাদ কৰো বুলিও নোৱাৰিব ৰাজপথত কোনো ধৰণৰ শ্লোগান দি প্ৰতিবাদ নহব কোনো ধৰণৰ সমদল নহব 5 জনতকৈ অধিক লোক সমবেত হ'লেই তেওঁলোকৰ বিৰুদ্ধে একচন লোৱা হ'ব মিয়া বিতৰ্কৰ মাজত শিৱসাগৰত 163 ধাৰা জাৰি কৰা হৈছে জিলা আয়ুক্তই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে একে সময়তে কোনো লোক অধিক গোট খাব নোৱাৰিব ৰাস্তাই ঘাটে 5 জনতকৈ অধিক লোক সমবেত হোৱাতে নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৰাজহুৱা শোভাযাত্ৰা সভা সমিতি সকলো আয়োজনত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আগন্তুক 60 দিন পৰ্যন্ত কোনো ধৰণৰ ৰাজহুৱা অনুষ্ঠান নহব কোনো ধৰণৰ ৰাজহুৱা সমদল নহব কোনো শোভাযাত্ৰা বাহিৰ কৰিব নোৱাৰিব ধৰ্মীয় শোভাযাত্ৰাই হওক স্কুলীয় শোভাযাত্ৰাই হওক লাগিলে যিয়েই নহওক প্ৰতিবাদ নহলেও যদি ভাল কিবা এটা কামতো তেওঁলোকে শোভাযাত্ৰা বাহিৰ কৰিব বিচাৰিছে তেতিয়াও নহব আগন্তুক 60 দিনলৈ এই নিৰ্দেশনা বাহাল থাকিব প্ৰতিকৃতি দাহ পথ অৱৰোধ সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হৈছে কোনো ধৰণৰ মাৰণাস্ত্ৰ লগত ৰাখিব নোৱাৰিব আনকি হাতত স্কেলে পাত লৈও কোনেও ওলাই আহিব নোৱাৰিব হাতত লাঠি এডাল লৈও কোনো ওলাই আহিব নোৱাৰিব সুৰক্ষিত পৰ্যটন ক্ষেত্ৰসমূহৰ পৰা দূৰত থাকিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে ঐতিহাসিক স্থানবোৰৰ 200 মিটাৰ ভিতৰত অনুমতি অবিহনে সমবেত হ'ব নোৱাৰিব কোনেও যাতে প্ৰৱেশ নকৰে অনুমতি লৈহে প্ৰৱেশ কৰিব পাৰিব ঐতিহাসিক যিবোৰ স্থান আছে যিবোৰ সুৰক্ষিত পৰ্যটন স্থান আছে সেই পৰ্যটন স্থানবোৰৰ 200 মিটাৰ নিলগলৈকে কোনেও যাতে নাযায় তাৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছে অনুমতি ল'ব লাগিব যদিহে কোনোবাই যাব বিচাৰিছে কোনোবাই যদি ধৰ্মীয় অনুষ্ঠানলৈ যাব বিচাৰিছে পৰ্যটন ক্ষেত্ৰলৈ যাব বিচাৰিছে ঐতিহাসিক স্থানলৈ যাব বিচাৰিছে 2-3 জন যাব পাৰিব তাকো তেওঁলোকে অনুমতি লৈহে যাব পাৰিব 5 জনতকৈ অধিক হোৱা মাত্ৰকৈ তেওঁলোকক নিষেধাজ্ঞা আৰোপ কৰা হৈছে একেলগে 5 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব ঐতিহাসিক স্থানবোৰৰ 200 মিটাৰ দূৰৰ পৰাই তেওঁলোকে যাব লাগিব এনে ধৰণে নিষেধাজ্ঞা আৰোপ কৰা হৈছে শিৱসাগৰ জিলা আয়ুক্তই জাৰি কৰিছে এই কঠোৰ নিৰ্দেশনা আৰু এই আদেশ যদি কেনেবাকৈ কোনোবাই উলংঘা কৰে তেনেহলে 223 বিএনএছএছৰ অনুসৰি শাস্তি প্ৰদান কৰা হ'ব আৰু এখন নোটিছ দেখিবলৈ পাইছে 163 ধাৰা জাৰি কৰিছে শিৱসাগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা আমি দেখুৱাইছো এই দৃশ্যাংশ দেখিবলৈ পাইছে জিলা আয়ুক্তই জাৰি কৰা এয়া
নিৰ্দেশনা 163 ধাৰা বলবৎ কৰা হ'ল শিৱসাগৰত মিয়া বিতৰ্কৰ মাজতে শিৱসাগৰত 163 ধাৰা জাৰি কৰা হৈছে জিলা আয়ুক্তই জাৰি কৰিছে এই কঠোৰ নিৰ্দেশনা একেলগে সমবেত হ'ব নোৱাৰিব 5 জনতকৈ অধিক লোক ৰাজহুৱা শোভাযাত্ৰা সভা সমিতি আদি আয়োজনত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হৈছে আগন্তুক 60 দিন পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা অৰ্থাৎ সম্পূৰ্ণ 2টা মাহ কোনো ধৰণৰ প্ৰটেষ্ট নহব কোনো ধৰণৰ শোভাযাত্ৰা নহব কোনো সভা সমিতি নহব আনকি 5 জনতকৈ অধিক লোক শিৱসাগৰত এতিয়া সমবেত হ'বই নোৱাৰিব 60 দিন পৰ্যন্ত প্ৰতিকৃতি দাহ কোনেও কৰিব নোৱাৰিব পথ অৱৰোধ কোনোবাই কৰো বুলিলে একেবাৰে নোৱাৰিব সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হৈছে কোনো ধৰণৰ মাৰণাস্ত্ৰ লগত ৰাখিব নোৱাৰিব সুৰক্ষিত পৰ্যটন বা ঐতিহাসিক স্থানৰ 200 মিটাৰ ভিতৰত অনুমতি অবিহনে সমবেত হোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে শিৱসাগৰ জিলা আয়ুক্তই জাৰি কৰিছে এই নিষেধাজ্ঞা আৰু এই আদেশ উলংঘা কৰিলে 223 বিএনএছএছৰ অনুসৰি শাস্তি বিহা হ'ব আৰু কোনেও যাতে নিয়ম উলংঘা নকৰে তাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে আৰু বিশেষ নিৰ্দেশনা আহি পৰিছে শিৱসাগৰ জিলা আয়ুক্তৰ তৰফৰ পৰা এই মুহূৰ্তত 163 ধাৰা বলবৎ কৰা হৈছে শিৱসাগৰত ঐতিহাসিক শিৱসাগৰত যেহেতু মিয়া বিতৰ্কৰ বাবে যথেষ্ট ভয়ংকৰ পৰিস্থিতিৰ আশংকা কৰা হৈছিল মিয়া বিতৰ্কৰ মাজতে যেহেতু শিৱসাগৰত বহুকেইটা প্ৰটেষ্ট অব্যাহত আছে আৰু এই প্ৰটেষ্টবোৰ এতিয়া সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ নিষেধাজ্ঞা আৰোপ কৰা হৈছে সম্পূৰ্ণৰূপে কোনো লোক যাতে ৰাজপথলৈ 5 জনতকৈ অধিক লোক ওলাই নাহে ৰাস্তাই ঘাটে সমবেত হ'ব নোৱাৰিব কোনো লোক সমদল উলিয়াব নোৱাৰিব ঐতিহাসিক পৰ্যটন স্থানবোৰৰ পৰা 200 মিটাৰ ভিতৰত তেওঁলোকে প্ৰৱেশ কৰিব নোৱাৰিব অনুমতি অবিহনে